नमस्कार बंधु बान्धवीসকল আজি ভিডিওটো আৰম্ভ কৰিছো আজি যেহেতু হে জন্মাষ্টমী নামঘৰলৈ যাবলৈ ওলাইছো এয়া একেবাৰে নামঘৰলৈ যাওঁ আৰু নামঘৰতহে দেখা পাব আপোনালোকে নামঘৰ পালোহি আৰু চাকি গছ জ্বলাই লওঁগৈ যেহেতু নামঘৰলৈ এতিয়া বেছিকৈ অহা নাই আমি কাৰণ পায়স দিছোঁ পায়স দিয়াৰ কাৰণে সোনকালে আহিব লগা হ'ল আমাৰ আৰু পায়সৰ ব্যৱস্থা কৰা হৈছে আমাৰ 10 ঘৰ মানে দিছে ভকতক চাহ দিব কৈছে চাহখিনি দি লওঁ ভকতকেইজন বহিছে চাহ খাই নামত বহিব তেওঁলোকে এয়া বাইদেউ এজন আছে আমাৰ এই বাইদেউক বহিব কৈছোঁ চাহখিনি দি লওঁ চাহ দি ভকতৰ সেৱা ল'লোঁ সমজুৱাকে যেহেতু চাকি এগছ দিছিলোঁ আমি 10-11 ঘৰ মানুহে সেই চাকি গছকে জ্বলালোঁ 4-5 জনীহে মানুহ আছোঁ সেইখিনি আহিব নোৱাৰিলে এয়া ভকতসকল তেওঁলোকে প্ৰসাদৰ বস্তু ঠিক কৰিছে এয়া কল কুঁহিয়া কাটিছে মিঠৈ টোপোলা বান্ধিছেনে চাওঁ কেইটাকে দিছে 10টাকে দিছে অঁ
শেষলৈকে চাব, লাইক কমেণ্ট দি দিব, তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমি। পায়স খাবলৈ লৈছে এয়া সকলো আমাৰ ভকত পায়স খাইছে। এয়া প্ৰসাদ বিতৰণ কৰিছে, চাওক সকলোৱে কিছুমানে প্ৰসাদ লৈছে, আমাৰ গোপিনীসকল। প্ৰসাদ বিতৰণ যিহেতু হৈ গ'ল, এতিয়া আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, সামৰণি মাৰিলোঁ, নমস্কাৰ।